নমস্কাৰ এই মুহূৰ্তত আগবঢ়াইছোঁ দিনটোৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনেধৰণৰ খবৰ নিতৌ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব। প্ৰথমটো খবৰ মাজলৈ আগবাঢ়িছোঁ। জুবিন গাৰ্গে কেতিয়া ন্যায় পাব? আদালতৰ বিচাৰত কেতিয়া আহিব চূড়ান্ত ৰায়? সিদ্ধাৰ্থ শ্যামকানু শেখৰ আৰু অমৃত প্ৰভাৰ কি শাস্তি হ'ব? অসমৰ সংগীত জগতৰ মহান শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ এতিয়াও সমগ্ৰ অসমবাসীৰ মনত এটা প্ৰশ্ন, জুবিন গাৰ্গে প্ৰকৃত ন্যায় কেতিয়া পাব? জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ঘটনাটোক লৈ আৰম্ভ হোৱা তদন্ত ইতিমধ্যে বহু গুৰুত্বপূৰ্ণ পৰ্যায় অতিক্ৰম কৰিছে। বিশেষকৈ তদন্তকাৰী দল অৰ্থাৎ SITয়ে তদন্ত সম্পূৰ্ণ কৰি আদালতত বিস্তৃত চাৰ্জশ্বিট দাখিল কৰিছে। 2025 চনৰ ডিচেম্বৰ মাহত SITয়ে প্ৰায় ৩,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল বুলি প্ৰকাশিত প্ৰতিবেদনত উল্লেখ আছে। আৰু এই চাৰ্জশ্বিটৰ পিছতে এই গোচৰটো অধিক গুৰুত্বপূৰ্ণ আইনী পৰ্যায়লৈ আগবাঢ়ে। আদালতে অভিযুক্তসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ বিবেচনা কৰি পৰৱৰ্তী বিচাৰ প্ৰক্ৰিয়া আগবঢ়াইছে। আৰু 2026 চনৰ মে' মাহত শ্যামকানু মহন্তৰ জামিন আবেদনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়তো শুনানি হৈছিল আৰু গোচৰটো ট্ৰায়েল পৰ্যায়লৈ আগবাঢ়ি যোৱাৰ কথা প্ৰতিবেদনত প্ৰকাশ পাইছে। আনহাতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনক লৈও গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হৈছিল। পৰৱৰ্তী খবৰ মাজলৈ ৰজাৰ দৰে আচৰণ নকৰিব হিমন্ত বিশ্ব শৰ্মাই। অখিলৰ গৰ্জন, ৰজাৰ দৰে আচৰণ নকৰিব হিমন্ত বিশ্ব শৰ্মাই। বিপদৰ সময়ত অসমৰ মানুহক অপমান নকৰিব, অসমীয়া মানুহৰ মানৱতাক অপমান নকৰিব। হিমন্ত বিশ্ব শৰ্মাক সকিয়নি অখিল গগৈ। অদৰকাৰী ৰজা সুলভ কাম কৰাৰ পৰা আঁতৰি থাকক মুখ্যমন্ত্ৰী। আৰু বানপানীত যিসকলে মানুহৰ পৰা সহায় বিচাৰিছে তেওঁলোক চান্দা মাষ্টৰ নহয়, আপোনাৰ পোহনীয়া সংগঠনবিলাকহে চান্দা মাষ্টৰ। বানপানীত সহায় কৰা মানুহবোৰ সাধাৰণ মানুহ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ মাজলৈ আন্দোলন কৰি লাভ নাই, পঢ়া শুনা কৰি চাকৰি কৰক। মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত সন্তানৰ শিক্ষাৰ বিকল্প নাই। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ভালদৰে পঢ়া শুনা কৰক। শিক্ষাৰ লাইনেৰে গ'লে আলোক আছে আৰু অন্য লাইনেৰে গ'লে এন্ধাৰ আছে। আমি আলোক সন্ধানী হ'ব লাগে। পৃথিৱীত বহুত কিবা কিবি চলি থাকিব, আন্দোলন কৰিলেও আমি একো নাপাওঁ। আন্দোলন কৰিলে হুলস্থুল হ'ব, গণ্ডগোল হ'ব, কিন্তু চাকৰিটো হ'ব নোৱাৰে। পঢ়াৰ বিকল্প একোৱেই নাই। জীৱনটো কেতিয়াও উভতি নাহে। পঢ়া শুনাৰ সময়খিনি ভালদৰে ব্যৱহাৰ কৰক। 5টা বছৰ কেৱল অধ্যয়নত মনোযোগ দিয়ক। আমি নিজৰ কেৰিয়াৰ নিজেই গঢ়িব লাগিব। ছাত্ৰ ছাত্ৰীলৈ বিশেষ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰ মাজলৈ। ৰাজ্যত বন্ধ, হাতত বাকচ লৈ ৰাজপথত সাহায্য তোলা কাৰ্য। আৰক্ষীক কঠোৰ নিৰ্দেশ, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ফ্লাড ৰিলিফ ফাণ্ড ইজ ষ্টপ। অসমত বন্ধ, হাতত বাকচ লৈ ৰাজপথত সাহায্য তোলা কাৰ্য। মুখ্যমন্ত্ৰী আৰক্ষীক দিলে কঠোৰ নিৰ্দেশ। এতিয়াৰে পৰা সাহায্যৰ নামত বলপূৰ্বক ধন উঠাব নোৱাৰিব। ৰাজপথত যদি সাহায্য দিবলৈ আছে নিজেই দান কৰক। বেলেগৰ টকা উঠাই সাহায্য দিয়াটো অসমত শোভা নাপায়। হাতত বাকচ লৈ QR কোডেৰে বাটে পথে টকা উঠাই নাথাকিব। লণ্ডনত সাহায্য উঠোৱাটো ভাল হোৱা নাই। মই দিল্লীৰ পৰাই টকা খুজিবলৈ টান পাওঁ। আনৰ টকা লৈ নিজৰ বেনাৰত বিলাব নোৱাৰিব সাহায্য। বানাক্ৰান্ত প্ৰতিটো অঞ্চলতে চৰকাৰে দিব সাহায্য। অসমত বন্ধ, হাতত বাকচ লৈ ৰাজপথত সাহায্য তোলা কাৰ্য। মুখ্যমন্ত্ৰী আৰক্ষীক দিলে কঠোৰ নিৰ্দেশ। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰ মাজলৈ। হাতত সাহায্যৰ বাকচ লৈ ৰাজপথত বদৰুদ্দিন আজমল। বানপীড়িতক কৰিব সহায় আৰু হাতত বাকচ লৈ সাহায্য সংগ্ৰহত ব্যস্ত বদৰুদ্দিন আজমল। বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে সাহায্য সংগ্ৰহ আজমলৰ। বদৰুদ্দিন আজমলে বানপীড়িতক 50,000 গৃহ নিৰ্মাণ কৰি দিব। মহিলাক 5 লাখ মেখেলা চাদৰ যোগান ধৰিব আৰু ছাত্ৰ ছাত্ৰীক সৰ্বমুঠ 50 লাখ টকা পৰ্যন্ত সাহায্য আগবঢ়াব। চিকিৎসাৰ বাবে ইতিমধ্যে 3 কোটি টকাৰ ঔষধ যোগান ধৰিছে বদৰুদ্দিন আজমলে। হিন্দু মুছলমান কৰি লাভ নাই, আমি সকলো মানুহৰ সন্তান। সমালোচনা নকৰিব, আজমলৰ বেয়া কথা নক'ব, সহায় কৰিবলৈ আহক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা মানি আজিৰে পৰা সাহায্য সংগ্ৰহ নকৰোঁ। কলকাছিয়া তাজমহল ছুপাৰ 40ৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা সভাত এই মন্তব্য। আৰু বৃহস্পতিবাৰে সাহায্য সংগ্ৰহ কৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ শলাগ আজমলৰ। হাতত বাকচ লৈ সাহায্য সংগ্ৰহত ব্যস্ত বদৰুদ্দিন আজমল। বানাক্ৰান্ত ৰাইজক সহায়ৰ বাবে সাহায্য সংগ্ৰহ। বিন্নাকান্দি সমষ্টিৰ বিধায়ক বদৰুদ্দিন আজমলৰ। আৰু বদৰুদ্দিন আজমলে বানপীড়িতক 50,000 গৃহ নিৰ্মাণ কৰি দিব। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰ মাজলৈ। 10টাকৈ দাবীৰে আটাচুৰ গৰ্জন, অন্যথা হ'ব ভয়ংকৰ আন্দোলন। 10টাকৈ দাবীৰে আটাচুৰ গৰ্জন, দাবী পূৰণ নকৰিলে হ'ব গণতান্ত্ৰিক আন্দোলন। ৰাজ্য চৰকাৰক মুকলি প্ৰত্যাহ্বান। আটাচুৰ
আজিও শিৱসাগৰ চৰাইদেউ জিলা সম্পূৰ্ণভাৱে বানমুক্ত হোৱা নাই। বানপীড়িতসকল দুশ্চিন্তাত আছে, মনস্তাত্ত্বিক পৰিৱৰ্তন আছে। বানে সামাজিক অৰ্থনৈতিক জীৱন তছনছ কৰি পেলালে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সকলো ধ্বংস হৈ গ'ল। অসমত শীঘ্ৰেই কাৰ্যকৰী কৰক ফ্লাড প্লেনিং জইনিং এক্ট আৰু শিৱসাগৰ চৰাইদেউৰ বাবে 10,000 কোটি টকাৰ পেকেজ ঘোষণা কৰক। দিখৌ নদীৰ উন্মুক্ত হৈ থকা 15 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰক। আৰু শিৱসাগৰ বান নিয়ন্ত্ৰণৰ বাবে শীঘ্ৰেই যমুনা খনন কৰক। নগা পাহাৰত হৈ থকা কয়লা খনন সন্দৰ্ভত ত্ৰিপাক্ষিক আলোচনা কৰক। দিখৌ নদীৰ বক্ষ বৈজ্ঞানিকভাৱে খননৰ ব্যৱস্থা কৰক। এই সমূহ দাবী পূৰণ নকৰিলে হ'ব গণতান্ত্ৰিক আন্দোলন। 10টাকৈ দাবীৰে আটাচুৰ সৰ্ববৃহৎ গৰ্জন। আগবাঢ়িছো পৰৱৰ্তী খবৰ মাজলৈ। যি ৰজাই জনতাক ভয় নকৰে তেওঁৰ যোৱাৰ সময় আহি পৰিছে। যি ৰজাই জনতাক ভয় নকৰে তেওঁৰ যোৱাৰ সময় আহি পৰিছে। মোদীৰ বিৰুদ্ধে সৰব অৰবিন্দ কেজৰিৱাল। জনতাৰ কণ্ঠ দমন কৰিবলৈ চেষ্টা কৰিছে মোদীয়ে, কিন্তু যিমানেই দমন কৰিব সিমানেই ক্ষোভ খং বাঢ়িব জনতাৰ। দেশৰ জনতাৰ খং নুঠাব প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া। আৰু কিমান দমন কৰিব আপুনি বুলি প্ৰশ্ন। যোৱা 10টা বছৰে জনতাক দমন কৰিলে নৰেন্দ্ৰ মোদীয়ে, তাৰ বহিঃপ্ৰকাশ ঘটিল দিল্লীৰ যন্তৰ মন্তৰত। মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কেজৰিৱাল। শেহতীয়াকৈ মোদী চৰকাৰে আনিছে নতুন আইন। জাননী পালে যিকোনো পোষ্ট 3 ঘণ্টাৰ ভিতৰত ডিলিট কৰিব লাগিব। যি ৰজা জনতাক ভয় নকৰে তেওঁৰ যোৱাৰ সময় আহি পৰিছে। মোদীৰ বিৰুদ্ধে সৰব অৰবিন্দ কেজৰিৱাল। আগবাঢ়িছো পৰৱৰ্তী খবৰৰ মাজলৈ। আমি সাহায্য সংগ্ৰহ কৰিমেই, মুখ্যমন্ত্ৰীক উভতি ধৰিলে শৃংখল চলিহাই। আমি সাহায্য সংগ্ৰহ কৰিমেই, যদি সাহায্য সংগ্ৰহ কৰিব নালাগে তেন্তে চৰকাৰে দিয়ক। সাহায্য শিবিৰলৈ পৰ্যাপ্ত পৰিমাণে সামগ্ৰী পঠিয়াওক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে শৃংখল চলিহাই। এইবোৰ কথা বতৰা এতিয়া নচলিব, বিপদৰ সময়ত ধেমালি কৰিবলৈ এৰক। এতিয়া আৰু উফাইদাং মৰা কথা ক'বলৈ এৰক। আমি শিৱসাগৰীয়া, আমি স্বাভিমানী শিৱসাগৰীয়া। বিষয়াক লৈ ৰাজনীতি বা দায়িত্বহীন মন্তব্য নকৰিব। বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দিয়াটো আমাৰ দায়িত্ব। বিপদৰ সময়ত সাহায্যৰ ক্ষেত্ৰতো কোনো ধৰণৰ লোক ঢাক নকৰোঁ। আমি শিৱসাগৰৰ মানুহখিনিক চলাব লাগিব। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা পৰ্যাপ্ত সামগ্ৰী লাভ কৰা নাই। দৈনিক 3,000 পৰা 4,000 পৰ্যন্ত লোক সাহায্য শিবিৰলৈ আহি আছে। আমি দৈনিক সাহায্য প্ৰদান কৰি আছোঁ। আমি সাহায্য সংগ্ৰহ কৰিমেই, যদি সাহায্য সংগ্ৰহ কৰিব নালাগে তেন্তে চৰকাৰে দিয়ক। সাহায্য শিবিৰলৈ পৰ্যাপ্ত পৰিমাণে সামগ্ৰী পঠিয়াওক। আগবাঢ়িছো পৰৱৰ্তী অৰ্থাৎ শেষৰটো খবৰ মাজলৈ। সন্ধানহীন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। সন্ধানহীন দেশৰ প্ৰধানমন্ত্ৰী মোদী আৰু নৰেন্দ্ৰ মোদীক বিচাৰি হাহাকাৰ। চাৰিওফালে আঁৰি দিয়া হ'ল পোষ্টাৰ। মহানগৰীৰ বিভিন্ন ফুটব্ৰিজত ব্যাপক পোষ্টাৰিং। অসমৰ বানপানীৰ সময়ত সন্ধানহীন হৈ আছে প্ৰধানমন্ত্ৰী। কোনো ব্যক্তিয়ে সন্ধান পালে যোগাযোগ কৰিবলৈ আহ্বান। NSUIয়ে মহানগৰী অলিয়ে গলিয়ে আঁৰি দিলে বিশেষ পোষ্টাৰ। পোষ্টাৰক লৈ ব্যাপক চাঞ্চল্য।